উৎপল আৰু মোৰ এটা সৰু ব্লগ আজি একচুৱেলি মই এটা কথা কওঁ আপোনালোকক মই কিয় ইমান ফুৰোঁ মানে চ' হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অনলাইন ইণ্ডিয়া এনি টাইম পুনৰ এটা নতুন ব্লগ লৈ আজমল হুছেইন আৰু মই আজমল হুছেইন নহয় একচুৱেলি আজমল ছাৰ মানে মোৰ লগত থাকে কাৰণে আহি গৈছে চ' উৎপল নাথ আছে মোৰ লগত আমি আজি বহুত ঠাইত ফুৰিব যাম বুলি ভাবিছোঁ প্ৰথমতে আহি মানে ভেৰগাঁৱত বহুত বৰষুণৰ কাৰণে আমি এখন ৰেষ্টুৰেণ্টত গৈ কিবা কিবি খালোঁ মানে খোৱা লোৱা এতিয়া আজৰি আৰু ইয়াৰ পিছত মানে যিহেতু ইয়াক দেখাম বুলি লৈ আহিছিলোঁ গতিকে আধা বাটৰ পৰা ঘূৰি গ'লে ভাল নালাগে চ' আমি এতিয়া যাম বুলি আহিছোঁ মানে ডিমাকুচি পাবৰ হৈছে আৰু মোটামুটি 8 কিলোমিটাৰমান আছে তাৰপিছত আমি ডিমাকুচি পোৱাৰ পিছত আৰু চিন্তা কৰিম ক'লৈকে যাওঁ ট্ৰি হাউচ যাবও পাৰোঁ একচুৱেলি মই 3বাৰ চালোঁ বাৰু তথাপিও মোৰ ভাইটি হয় উৎপল নাথ গতিকে ইয়াক আজি দেখুৱাবৰ কাৰণে মই লৈ আহিছোঁ চ' কোন ক্লাছত পঢ়ি আছা 6 ক্লাছ 6ত চ' সেয়াই আৰু বহুত ভাল লাগে গৈ দেখুৱাম বাৰু চ' প্লিজ কিপ কণ্টিনিউ উইথ অনলাইন ইণ্ডিয়া এনি টাইম আৰু নতুন ব্লগৰ সৈতে এজন নতুন ফ্ৰেণ্ড বুলিয়ে ক'ব লাগিব মোৰ ভাইটি নিজৰ ভাইটি হয় মোৰ খুৰাৰ ল'ৰা মানে ইয়াকো দেখুৱাম বুলি ভাবিছোঁ আজি বহুত কিবা কিবি চ' ঠিক আছে চ' কেনেকুৱা লাগিছে আজি মানে খুৰাই যে তোমাক এনেকুৱাকৈ আনিলে তোমাৰ মনৰ ভাৱ কেনেকুৱা ভাল ইমান ভাল লাগিছে আমাৰ আৰু এজনী সৰু ছোৱালী আছে মানে সৰুৱাই বুলি মাতোঁ চ' ইয়াক আনা গম পালে মানে মোক মাৰিব আৰু ঠিক আছে আমি গৈ লওঁ গোটেইখিনি ভিউ দেখুৱাই থাকিম থেংক ইউ কিপ কণ্টিনিউ উইথ অনলাইন ইণ্ডিয়া এনি টাইম চ' হাই ফ্ৰেণ্ডছ মানে ডিমাকুচিত আমি এটা সিদ্ধান্ত ল'লোঁ বোলে বগামাটিত গ'লে এতিয়াতো একো নহ'ব মানে চিধা নদীটোহে দেখা পাব গতিকে মই যদিও বহুতবাৰ আহিছোঁ তথাপিও ইয়াক ট্ৰি হাউচ দেখুৱাই লৈ যাওঁ বৰ্তমান আমি এটা সৰু নদী পাইছোঁ সেইটো নদীত সিমান পানী নাই তাৰপিছত ইয়াৰ পিছত যিটো নদী পাম মানে বহুত পানী আছে চাব লাগিব মানে বৰ সাৱধানে পাৰ হ'ব লাগিব নদীটোৰ ভিউটো মই দেখুৱাই দিছোঁ মানে বহুত দিন ব্লগ বনোৱা নাই আজি আমাৰ সৰু ভাইটিৰ লগত এটা ব্লগ বনালোঁ আৰু বেক কেমেৰাৰে মই দেখুৱাই দিছোঁ মানে নদীটোৰ চাওক অলপমান পানী মাত্ৰ বেছি পানী নাই এয়া হ'ল পৰিৱেশ এখন মই এখনটি লৈ আহিছোঁ মানে বহুতখিনি জেগা ঘূৰাইছে মোক এইখনে চ' থেংকছ টু গ্লেমাৰ Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. চ' হাই ফ্ৰেণ্ডছ এতিয়া আমি বৰ্তমান শুক্লাই নদী পাইছোঁ মানে আজি অলপ পানী কম বাৰু বহুত ভাগ্য ভাল নহ'লে আমি যাব নোৱাৰিলোঁ হয় পানী কম মানে এইখিনিত কম দেখাখিনিত চ' আগৰ ফালে বহুত আছে পাৰ হ'ব এতিয়া ঘূৰা দুখন বাইক চ' হাই ফ্ৰেণ্ডছ বহুত বিপাঙত পৰিছোঁ মানে কোনফালেৰে পাৰ হ'ম তাকে ভাবি পোৱা নাই বহুত পানী হৈ আছে চ' এইফালে যাব লাগিব চাগে এই চাওক কিমান পানী সৰু নাযাবা অঁতাই লৈ যাব এই আমাৰ টেষ্ট কৰি আছে টেষ্ট ড্ৰাইভ এইফালে যাম ৰ'বা এইফালে ভাল অঁ কম থকাৰ ফালে যাওঁ আমি সেই পানী বেছি আহিছে চাওক বেছি আহিছে ন চ' হঠাৎ পানী বেছি হৈ আহিছে এয়া শুক্লাই নদী চ' অলপ ভয় লাগে দিয়াচোন কিমান বা কি দ কথা বাৰ্তা একো নাজানো আমি এই চাওঁ অসমটো বেছি হৈছেনে পানী এতিয়া আমি এটা পলম নকৰোঁ বাৰু জেগাটো চাই লওঁ কেনেকুৱাকৈ যাওঁ থেংক ইউ গোটেইখিনি ভিউ দেখুৱাই থাকিম ট্ৰি হাউচ পাম চ' হাই ফ্ৰেণ্ডছ এয়া আমি ট্ৰি হাউচ পাওঁ গৈছোঁ আৰু তাৰ আগতে আৰু এটা নদী পাইছোঁ মানে অলপ কিবা কিবি খালোঁ ইয়াক অলপ এটা চিপছ খুৱাই দিলোঁ মানে সৰু ল'ৰা ছোৱালী বাকী খালেও মানে চিপছ খাব নাপালে ভাল নালাগেতো চ' ইয়াৰ আগত নদীটোত কেনেকুৱা লাগিছিল ভাল নে ভয় তাত পানী আহিছে মানে একদম উঠুৱাই লৈ গ'লে আমাক এনেকুৱা উঠুৱাই লৈ যাব পানী নহয় বাৰু তথাপিও অলপ ভয় লাগে চ' ঠিক আছে আৰু ট্ৰি হাউচৰ ভিউ দেখুৱাম থেংক ইউ ফটো ক্লিক কৰিছোঁ একেবাৰে ভিডিঅ'টো থাকোঁতে
থেংক ইউ। চ' হাই ফ্ৰেণ্ডছ, এতিয়া আমি টি হাউচ পালোঁ বাৰু। এতিয়া গোটেইখিনি ভিউ আপোনালোকক দেখুৱাম। এয়া হ'ল টি হাউচৰ পৰিৱেশ, মানে ফ্ৰণ্ট কেমেৰাৰে এবাৰ চাই লওক। সুন্দৰকৈ দেখুৱাই দিছোঁ আপোনালোকক। আৰু ইয়াতে যিটো মানে খোৱা লোৱাৰ যিটো ব্যৱস্থা আছে সেইটো মই বেক কেমেৰাই দেখুৱাই দিছোঁ। এয়া চাওক, মানে ইয়াত খাব পাৰি, সুন্দৰ ব্যৱস্থা। আৰু গোটেই পৰিৱেশটো ছাৰাউণ্ডিংছটো মই আগতেও দেখুৱাইছোঁ বাৰু, তথাপিও এবাৰ লাষ্ট। এয়া চাওক, এয়া ট্ৰি হাউচৰ সুন্দৰ পৰিৱেশ। আমি জাষ্ট জিৰণি লৈছোঁ, এতিয়া কিবা কিবি খাম বাৰু। উৎপল আৰু মোৰ এটা সৰু ব্লগ আজি। একচুৱেলি মই এটা কথা কওঁ আপোনালোকক, মই কিয় ইমান ফুৰোঁ মানে, একচুৱেলি ব্লগৰ কাৰণে মই ইমান নুফুৰোঁ। যেতিয়া মই সৰু আছিলোঁ, মানে হুৱেন আই ৱাজ ইন ক্লাছ 2, দ্বিতীয় শ্ৰেণীত থাকোঁতে মোৰ খুৰা হয় মানে এদিন মংগলদৈত লৈ গৈছিলে আৰু তাৰপিছত কিবা গোল্লাৰে চাহ খুৱাইছিলে। চ' ভাবিছিলোঁ আৰু মানে ফুৰিলে দেখোন বহুত জেগা চাব পাৰি বহুত। তেতিয়া ভাবিছিলোঁ, তেতিয়া যিটো সময়ত গৈছিলোঁ সিমান গাড়ী মটৰ সিমান নাছিলে, ৰাস্তা ঘাট আজিৰ নিচিনা নাছিলে, ধূলি বালিৰে পৰিপূৰ্ণ ৰাস্তা। কিন্তু ৰিপুজত চাহ খোৱা মোৰ মনত আছে। তাৰপিছত ইমান ফুৰাৰ ৰাপ মানে, আমাৰ দাদাই কলৰ বেপাৰ কৰিছিলে, তেওঁৰ লগত মই ৰাতি মানে ক্লাছ 5-6ত থকাৰ পৰাই মই তেওঁৰ লগত যাওঁ। তেওঁ ৰাতি মানে 2টামান বজাত কলৰ গাড়ীত যায় আৰু মই তেওঁৰ লগত যাওঁ, যাই পেলাই ৰাতিটো ট্ৰাকত যাওঁ। যোৱাৰ পিছত তেওঁ কল বেচে, তাৰপিছত কিবা কিবি খাওঁ, তেনেকুৱাকৈ আহোঁ মানে। চ' এনেকুৱা হ'ল, এতিয়া ফুৰোঁতে মানে এটা নিচাৰ নিচিনা হ'ল। আৰু এই নিচাটো মানে অপ্ৰতিৰোধ, মানে ইয়াক দমাব নোৱাৰি। চ' ট্ৰি হাউচততো মই আজিৰে 4বাৰমান আহিলোঁ, তথাপিও মানে চাওঁ লাগে আৰু। যিহেতু উত্তৰ অঞ্চল হয়, মানে প্ৰাকৃতিকভাৱে ৰিচ হয়, ধনী হয়, উত্তৰ অঞ্চল চহকী। চ' এইকাৰণে আৰু আহোঁ মই সদায়। চ' ইয়াতে এটা ৰাইনো ৰিজৰ্ট বুলি আছে, এইটোলৈ অহা নাছিলোঁ। তাৰপিছত থকা খোৱাৰ ব্যৱস্থা এটা আছে, মানে ট্ৰি হাউচতো আছে। পাৰ নাইট 1000 দিব লাগে। গতিকে এয়াই আৰু, এয়াই হ'ল মোৰ ফুৰাৰ ইতিহাস। মানে মই ফুৰি একচুৱেলি বহুত ভাল পাওঁ, আৰু আপোনালোকেও ফুৰিলে মানে ট্ৰেভেলিং ইনক্ৰিজেছ নলেজ। ভ্ৰমণে জ্ঞান বৃদ্ধি কৰে, আৰু ঠাইবিলাক চোৱা মোৰ দুবাৰ হেঁপাহ। ইয়াৰ পিছত বহুত প্লেন আছে, যাম বাহিৰত। নাথিং ইজ টেম্পৰাৰী ইন দিছ ৱৰ্ল্ড, মানে থকা কেইদিন ভালকৈ থাকিব লাগে, সকলোৰে লগত হাঁহি ধেমালি কৰি থাকিব লাগে, আৰু জীৱনটো যাতে তৃপ্ত হয়, মনটো তৃপ্ত হয়, আত্মাটো তৃপ্ত হয়, সেইকাৰণে ফুৰিব লাগে একচুৱেলি। মানে বহুত টকা পইচাৰ সাঁচি এনেকুৱা ধৰি লাভ নাই। যিখিনি পাইছোঁ সেইখিনি এনজয় কৰিছোঁ, সেয়াই আৰু। চ' ঠিক আছে বাৰু। একচুৱেলি আজি আজমল ছাৰক বহুত মিছ কৰিছোঁ, মানে আজমল ছাৰ নাহাকৈ মই ক'তো নাহোঁৱেই। চ' তেওঁ টিউশ্যনত ব্যস্ত, আৰু আমিও মানে ইমান দূৰ আহিম বুলি ভবা নাছিলোঁ। আহি থাকোঁতে মানে মন গ'ল, আহি গ'লোঁ আৰু, সেয়াই। ৰ'বা হে ভাইটি, আমাৰ কেকুল নাথ টি হাউচত উঠি গৈ আছে। হাই দিয়া এবাৰ। চ' টি হাউচৰ ওপৰৰ পৰা ভিউটো দেখুৱাই দিছোঁ। তালা মাৰি থোৱা আছে।